কাৰ্ডম নমস্কাৰ সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইফ দৰ্শকসকলক স্বাগতম জনাইছো। আজি বিশেষ এগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিম যিগৰাকী নেকি কাৰ্বি আংলঙৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজলক্ষ্মী বৰা বাইদেউ। বাইদেউ নমস্কাৰ প্ৰথমতে। নমস্কাৰ। হয় কাৰ্ডম 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 এদিনৰ ভিতৰতে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীত আহ ওলাই আহ এই শীৰ্ষক গীতটি কাৰ্বি ভাষাত অনুবাদ কৰা হৈছে। বিশিষ্ট লেখক পদ্মশ্ৰী ধনেশ্বৰ ইণ্টি ডাঙৰীয়াই অনুবাদ কৰা হৈছিলে আৰু কণ্ঠদান কৰিছে আপুনি অৰ্থাৎ ৰাজলক্ষ্মী বৰা বাইদেৱে। আৰু সেই গীতটি এদিনৰ ভিতৰতে সমগ্ৰ অসমতে আপুনি জনপ্ৰিয় হৈ পৰিছে বা আপোনাৰ ৰাইজে ইমান আঁকোৱালি লৈছে, গোটেই অসমত এতিয়া ভাইৰেল হৈ পৰিছে গানটি। আৰু এইখিনিতে আমি ক'ব লাগিব সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি কাৰ্বি ভাষাত প্ৰথমবাৰৰ বাবে এইটো ৰেকৰ্ডিং কৰা হৈছে বা আপোনালোকে এনেই গোৱা হৈছে মানুহে মানুহৰ বাবে গানটো, কিন্তু এনেকুৱাকৈ আচলতে অনুবাদ কৰি ষ্টুডিঅ'ত হয়। এতিয়া আপুনি কি ক'ব, আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? আচলতে ৰাইজে আপোনাক ইমান আঁকোৱালি লৈছে, কি ক'ব মনৰ কথা কওকচোন। প্ৰথমে মই ধন্যবাদ জনাইছো চন্দ্ৰ সিং, তোমালোকৰ চেনেলত আজি মোক মতাৰ বাবে। এনেকৈয়ে হওক লাগিলে ভিডিঅ' কলিঙৰ জৰিয়তে হ'লেও আমি কথা পাতিব পাৰিছো, তাৰ কাৰণে মই ধন্যবাদ জনাইছো। থেংক ইউ ছ' মাছ। আৰু গানটোৰ বিষয়ে অনুভৱ কি ক'ম, মানে খুবেই ভাল লাগিছে। আৰু আচলতে ইমান বেছি গানটো মানে ৰাতিৰ ভিতৰত বুলিয়ে ক'ব লাগিব। আমি ৰিলিজ কৰিছো যোৱাকালি গীতটি। ইমান মানুহে যে ইমান গানটো আঁকোৱালি ল'ব, গানটো ইমান বেছি মানুহে ৰাইজে ভাল পাব, আমি একচুৱেলি ভবাই নাছিলো এনেকুৱাখিনি হ'ব বুলি। আজিহে যেতিয়া ইমান চবফালে সেইটো গানেই চবে মানে দেখিছো, আৰু ফেচবুকটো খুলিলে সেইটোৱে দেখিছো। মানুহে ফোনো কৰিছে, পাৰ্চনেলি বহুতে মোক ফোন কৰি পেলাইও কংগ্ৰেচুলেশ্যন কৰিছে, শুভেচ্ছা দিছে। তেতিয়াহে মানে ভাবিছো যে সঁচাকে মানে গানটো মানুহে আদৰি লৈছে। খুবেই ভাল লাগিছে। হয়, এতিয়া ক'ব লাগিব সমগ্ৰ অসমতে জনপ্ৰিয়তা লাভ কৰিছে এই গানটি। আমি বহুত কথা পাতিম আপোনাৰ লগত, কিন্তু প্ৰথমতে নৰ্থ ইষ্ট কাৰ্বি লাইফ দৰ্শকসকলক আচলতে সেই গীতটিৰ মানে প্ৰথম ভাগটো অলপ মই শুনাব বিচাৰিছো আপোনাৰ পৰা, অলপ শুনিব বিচাৰিছো। প্ৰথম একচুৱেলি গীতটো ভূপেন হাজৰিকা দেৱৰ আহ আহ ওলাই আহ, অসমীয়া গীতটি, অসমীয়া গীতৰ। আৰু আজি যিহেতু ভূপেন হাজৰিকা দেৱৰ 100বৰ্ষ জন্মদিন, 100 years birth anniversary, গোটেই সমগ্ৰ অসমে পালন কৰি আছে। আৰু আজি এই দিনটোৰ লগতে সংগতি ৰাখি পেলাই আমি তেখেতক ট্ৰিবিউট দিম বুলি তেখেতক সেই গীতটি, অসমীয়া গীতটি, আমি আহ আহ ওলাই আহ গীতটি আমি কাৰ্বি ভাষালৈ অনুবাদ কৰি পেলাই আজি তেখেতক আমি উপহাৰ দিলো। যোৱাকালি আমি ৰিলিজ কৰিলো গীতটি। আৰু সেই গীতটি আমাক অনুবাদ কৰি দিলে পদ্মশ্ৰী ধনেশ্বৰ ইণ্টি ছাৰে। খুব ধুনীয়াকৈ অনুবাদ কৰি দিছে ছাৰে। আৰু আমি গীতটি কৰিলো আৰু যোৱাকালি আমি ৰিলিজ কৰিলো গীতটি। আৰু কি হয়, ভূপেন হাজৰিকাৰ গীতবোৰ মানে খুবেই টান হয়, শব্দবিলাক অসমীয়াতে গাবলৈ আমাৰ অসুবিধা হয়। আৰু তাতে কাৰ্বিলৈ অনুবাদ কৰাৰ পিছতো, আৰু যিহেতু মইতো কাৰ্বি নহয়েই, কিন্তু হ'লেও মানে যেতিয়া মই বিশেষকৈতো কাৰ্বি গানেই মই গাওঁ, কাৰ্বি কালচাৰৰ ওপৰতে মই বেছি গুৰুত্ব দিওঁ, সদায় দি আহিছো। ত' সেইটো কাৰণে মানে মোৰ বহুত উৎসাহ গাবলৈ গীতটি। তাৰপিছত যেতিয়া তেখেতে দিলে, প্ৰথম অৱস্থাত বহুতখিনি অসুবিধাও হৈছে, মানে অসমীয়াতে গাবলৈ ইমান টান হয় ভূপেন হাজৰিকাৰ গান, আৰু কাৰ্বি ভাষাটো আৰু টান হৈছে। আৰু যিহেতু সেইবিলাক শব্দ আমি সচৰাচৰ ইউজ কৰা নহয়, যেনেকে অসমীয়া তেওঁৰ গানৰ শব্দবিলাকো আমি ইউজ নকৰো ন ঘৰত কথা পাতোতে, আৰু তেনেকে কাৰ্বি ভাষাটো সেইবিলাক শব্দ ব্যৱহাৰ কৰাই নহয়। ত' তেতিয়া মানে অলপ মোৰ অসুবিধা হৈছে ষ্টাৰ্টিঙত। পিছত ছাৰে মোক বুজালে যে এইটো এনেকে হয়, এনেকে হয়। তাৰপিছত শিকি পেলাই আয়ত্ব কৰিলো, গোটেইখিনি বাইহাৰ্ট কৰিলো, কৰি পেলাই গীতটি গালো। ভাল লাগিলে এক্সপিৰিয়েঞ্চটো, খুব ভাল লগা। ত' ষ্টাৰ্টিঙৰ এটামান লাইন মই গাই দিছো, কিন্তু মই এতিয়া ব্লেংক হৈ আছো আজি, হ'লে মই এটামান লাইন গাই দিম। দা দাৱাং নন্দা দা দাৱাং নন্দা আপুৰ বানাৰা ৰামা দেৱনে নবস্তাৰ মুদ এটান পাদাম নাং পাদাম পে পাদাম নাং এ প্ৰান্ত পাদাম নাং। খুব ধুনীয়া হৈছে বাইদেউ, বহুত ধুনীয়া হৈছে। কাৰ্বি আংলঙতে নহয়, এতিয়া সমগ্ৰ অসমতে এই গীতটি জনপ্ৰিয়তা লাভ কৰিছে। এইটোৰ কাৰণে প্ৰথমতে কংগ্ৰেচুলেশ্যন পুনৰবাৰ আপোনাক জনাইছো। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ।
আৰু মোৰ ফালৰ পৰা সমগ্ৰ অসমবাসী ৰাইজ কাৰ্বি আংলঙৰ সমগ্ৰ ৰাইজক মই ধন্যবাদ জনাইছো মোৰ এই গীতটো আঁকোৱালি লোৱাৰ বাবে আৰু ইমান মৰম দিছে এই গীতটোৰ জৰিয়তে ময়ো তেওঁলোকক ধন্যবাদ জনাইছো থেংক ইউ ছ' মাছ এভৰিৱান হয় এইখিনিতে ক'ব লাগিব এই গীতটি যে পদ্মশ্ৰী ধনেশ্বৰ ইংতি ডাঙৰীয়া দেৱে এইটো অনুবাদ কৰা হৈছে নহয় জানো প্ৰথমতে ক'ব লাগিব গীতটোৱে বিশিষ্ট লেখক এগৰাকীয়ে অনুবাদ কৰা হৈছে আৰু সেই গীতটি যে গোৱাৰ আপুনি সুযোগ পাইছে আপুনি পদ্মশ্ৰী ধনেশ্বৰ ইংতি ডাঙৰীয়াক কি ক'ব তেখেতক মই অশেষ ধন্যবাদ জনাইছো মই ধন্যবাদ দিয়ে আছো ছাৰক আৰু মানে ছাৰে ইমান ধুনীয়াকৈ অনুবাদ কৰিলে আৰু ছাৰে যে মোক দিলে গাবলৈ মোৰ ওপৰত যিহেতু বিশ্বাস ৰাখিলে যে মোক তেওঁ সেইটো দায়িত্ব দিলে তাৰ বাবে তেখেতৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ থাকি মই সদায় তেওঁক মানে ধন্যবাদ মই দিয়ে আছো যে ছাৰ আপুনি যে মোক ইমান এইটো অপৰচুনিটি দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ ওপৰত সেইখিনি বিশ্বাস ৰখাৰ কাৰণে ত' সেইটো মোৰ কাৰণে প্ৰাউড মমেণ্ট ন এইটো হয় ৰাজলক্ষ্মী বৰাক কিন্তু অসমীয়া জীয়ৰী নিচিনা নালাগে কাৰ্বি জীয়ৰী হিচাপে আচলতে কাৰ্বি আংলং ৰাইজে আপোনাক আঁকোৱালি লৈছে বা সদায় মৰম দি আহিছে আপোনাক নহয় জানো কি ক'ব কাৰ্বি আংলং ৰাইজক মই নিজকে মই নিজেই কাৰ্বি নিচিনাই ভাবো কাৰ্বিয়ে ভাবো মই নিজক ৰাইজক মই কি ক'ম কাৰ্বি আংলং ৰাইজকো মই মোৰ ফালৰ পৰা বহুত সদায় মই ধন্যবাদ দি আহিছো মই যেতিয়াৰ পৰা মোৰ মিউজিকৰ জাৰ্ণিটো কাৰ্বি আংলং ষ্টাৰ্ট কৰিলো সেই একদম প্ৰথম দিনাখনৰ পৰাই তেওঁলোকে গোটেই সমগ্ৰ কাৰ্বি ৰাইজে মোক ইমান মৰম দিলে যেনেদৰে মোক আঁকোৱালি ল'লে মোৰ প্ৰত্যেকটো গানক তেওঁলোকে ইমান মৰম দিছে আৰু মোৰ এই মিউজিকেল জাৰ্ণিটো ছাকচেছফুল তেওঁলোকৰ জৰিয়তে হৈছে ন যদি তেওঁলোকে মোক ইমান মৰম নিদিলেহেঁতেন মোৰ গানবোৰ আঁকোৱালি নল'লেহেঁতেন তেতিয়া নিশ্চয় মই আজি ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন চিনো কৰিছো বাৰু হ'লেও যদি কিবা এটা কৰিব পাৰিছো তাৰ মূলতে হৈছে গোটেই সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজখিনি হয় ত' সেইকাৰণে মই তেওঁলোকক সদায় ধন্যবাদ দি আহিছো তেওঁলোকে মোক সদায় তেওঁলোকৰ নিজৰ মাজৰ এগৰাকী ব্যক্তিৰ নিচিনাকেই মোক ট্ৰিট কৰি আহিছে সদায় মোৰ ফিলেই নহয় যে মই কাৰ্বি নহয় বা মই কাৰ্বি আংলং নহয় ত' মোৰ এনেকুৱা ফিল হয় মই কাৰ্বিয়ে হয় আৰু হয় হয় আপুনি আহ ওলাই আহ এই ভূপেন হাজৰিকাৰ গীতটি আচলতে কাৰ্বি ভাষাত অনুবাদ কৰি গোৱাই নহয় আচলতে আপুনি বহু গীত কাৰ্বি ভাষাত গাইছে আপুনি আৰু বহুত জনপ্ৰিয়তা লাভ কৰিছে এইখিনিতে মই আকৌ আপোনাক দুএষাৰ সুধিব বিচাৰিছো আচলতে আপোনাৰ এই যি আপোনালোকৰ গীতটো যে প্ৰস্তুত কৰি উলিয়াইছে আচলতে আইডিয়াবোৰ কেনেকে আহিল আপোনাৰ টিমৰ লগত আচলতে কি ক'ব আপুনি টিমক আপোনাৰ টিমটোক মই ধন্যবাদ দিব লাগিব সিহঁতেও বহুত কষ্ট কৰিলে এই গীতটিত আৰু একচুৱেলি এই গীতটো কৰাৰ মূল উদ্দেশ্য হৈছিলে ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিক জন্ম দিৱসত আমি তেওঁক ট্ৰিবিউট দিম বুলি আৰু এটা কথা হৈছিলে যে কাৰ্বি ভাষাত কৰাৰ এইটোৱে কাৰণ আছিলে যে আমাৰ কাৰ্বি নতুন প্ৰজন্মই ভূপেন হাজৰিকাক চিনি পাওক তেওঁ গানবিলাকক জানক আৰু তেওঁ গানবিলাক গাবলৈ লওক শিকক তেওঁৰ গানবোৰ সেইটো এটা উদ্দেশ্য আছিলে সেইকাৰণে আমি কি কৰিলো ভূপেন হাজৰিকাৰ জেনেৰেশ্যনতো এই গীতটো খুবেই পপুলাৰ আছিলে ন গতিকে আমি আমাৰ জনসাধাৰণৰ লগত মিলাই পেলাই এতিয়া আমি গীতটো অকণমান চেঞ্জ কৰিলো মিউজিকবিলাক আৰু আমি যিহেতু ফ'ক মিউজিক বেণ্ড ন আমাৰ বেণ্ডটো ৰাজলক্ষ্মী বেণ্ড আমি ফ'ক মিউজিক বেণ্ড গতিকে আমি অকণমান ফ'ক ইনষ্ট্ৰুমেণ্টো গীতটোত ইউজ কৰিছো তুমি নিশ্চয় চাগে গম পাইছা শুনিছা ত' তেনেকে কৰি পেলাই আমি উলিয়ালো যাতে আমাৰ নতুন যুৱ প্ৰজন্মই আমাৰ কাৰ্বি যুৱ প্ৰজন্মই গীতটি ভাল পাই পেলাই সেই গীতটি গাবলৈ ল'লে ভূপেন হাজৰিকাৰ আন গীতবিলাকো তেওঁলোকে বিচাৰি উলিয়াই গাই সেইটোৱে আচলতে আমাৰ মূল উদ্দেশ্য আছিলে আৰু গীতটো কৰাৰ ক্ষেত্ৰত মোৰ বেণ্ড মেম্বাৰ্ছ বিলাকেও যথেষ্ট মানে কষ্ট কৰিছে আৰু ময়ো গীতটোত কণ্ট্ৰল কৰিলো ভাল হওক মানে যিমান পাৰো সিমান চেষ্টা কৰিছো গীতটিত আৰু তেনেকে কৰা হ'ল আৰু কিন্তু ইমান বেছি ভাল হ'ব মানে ইমান এক্সপেক্ট কৰা নাছিলো যে সঁচাকে ইমানেই বেছি মানে গানটো চবেই ইমান মৰম দিব গানটোক ইমানখিনি ভবা একচুৱেলি আমি নাছিলো কিন্তু জাষ্ট মানে কৰিম বুলি ভাবিছো কৰিছো আৰু চবেই আমি আৰু এই ক্ষেত্ৰত মোৰ ফেমিলিকো মই ক'বলৈ যে তেওঁলোকে মোক বহুত ছাপৰ্ট কৰিছে আৰু মোৰ হাজবেণ্ড তেখেতৰ তেওঁহে বেছি এইটো গীতক লৈ মানে বেছি আগ্ৰহী হৈছিলে যে কৰিব লাগে ভূপেন হাজৰিকাৰ গীত এটা তোমালোকে কৰা কাৰ্বি ভাষাত কৰা মোক একদম পুৰা মানে জোৰ দি থাকে আৰু সদায় যে কৰা আছে কাগজ উলিয়াব লাগে কৰিব লাগে সেইকাৰণে তেখেতকো মই থেংক ইউ ক'ব লাগিব যে মোক এইটো কামৰ কাৰণে মানে মোক সদায় ইনষ্টিট কৰি থাকে যে সোনকালে কৰা মিউজিকটো ৰেডি হৈছে নে নাই কি কৰিছা তোমালোকে কৰিছা নে নাই মানে সদায় সুধি থাকে আৰু ত' সেইকাৰণে তেওঁ ছাপৰ্ট মানে বিহাইণ্ড দ্য চাউণ্ড তেওঁ আছে মানে এই গীতটোত এই গীতটোৰ ছাকচেছত মানে বিহাইণ্ডত বহুত মানুহ আছে ধনেশ্বৰ ইংতি ছাৰ আছে মোৰ ফেমিলি তাৰপিছতে আমাৰ বেণ্ড মেম্বাৰ্ছ আৰু গোটেই সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজো আছে তেওঁলোকৰ কাৰণেই কৰা হৈছে
এই গীতটি এগৰাকী অনা কাৰ্বিয়ে গোৱা যেনটো অলপো নালাগে। তো এগৰাকী কাৰ্বি জীয়ৰীয়ে যেন গীতটো গাইছে এনেকুৱা অনুভৱ হয়। গীতটো আপুনি ইমান ধুনীয়াকৈ কাৰ্বি ভাষা উচ্চাৰণ কৰিছে আৰু গীতটোত আপুনি এটা ফ্লক চং কৰি পেলাইছে ন গানটো। তো সেইটোৰ কাৰণে ইয়াৰ সোৱাদটো অলপ বেলেগ ধৰণে হৈছে। বেলেগ হৈছে। হয় হয়, সেইটোৰ কাৰণে যেন গীতটোৰ সোৱাদটো বেছি আমেজ পাইছে অসমৰ ৰাইজে। হয়, এইখিনিতে আপোনাক এটা কথা মই সুধিব বিচাৰিছো। আপুনি যিহেতু নেকি আপুনি কাৰ্বি আংলঙত আছে বা কাৰ্বি সমাজত সদায় আপুনি ওতঃপ্ৰোতভাৱে আপুনি জড়িত, হয়নে? কিন্তু হয়। কাৰ্বি আংলঙত আচলতে সদায় এটা কথা মানুহে আঙুলিয়াই যে ইয়াত অনা কাৰ্বিসকল ইয়াত সুৰক্ষিত নহয় বা অনা কাৰ্বি হিচাপে ইয়াত তেওঁলোকক ডমিনেট কৰি ৰাখে বুলি কিছুমান ধৰণৰ অপপ্ৰচাৰো হয়। আপুনি এগৰাকী অনা কাৰ্বি বুলি কৈছে, আপোনাক অনা কাৰ্বি হিচাপে কোনোবা দিনাখন আপুনি এনেকৈ অনুভৱ কৰিছে নেকি বা আপুনি অসুৰক্ষিত বুলি আপুনি অনুভৱ কৰে নেকি? কি ক'ব আপুনি অসমবাসী ৰাইজক? নাই নাই নাই, সেইটো কথা মই একেবাৰে চাপোৰ্ট নকৰো। কাৰণ অলমষ্ট 20 years হৈছে মোৰ কাৰ্বি আংলঙত। এডোখৰ ঠাইত 20 বছৰ থকাটো এটা বহুত ডাঙৰ কথা ন। আৰু গতিকে মই ইমান বছৰ ইয়াত থাকিলো, একেবাৰে মই নিজে উদাহৰণ কাৰ্বি আংলঙৰ, যে মই কাৰ্বি নহয় কিন্তু মই কাৰ্বিয়ে হৈ গৈছো। মানে মোক এই মানুহখিনিক কিমান মৰম দিব লাগিব চোৱাচোন। মই নিজে গোটেই জাতিটো, গোটেই কালচাৰটো এডপ্ট কৰি পেলাই মানে মই সেইটোৰ প্ৰতি আকৰ্ষিত হৈছো ন। তেতিয়াহ'লে মই কেনেকে মানি ল'ম যে ইয়াত ডমিনেট কৰি ৰাখে বা ইয়াত মৰম নিদিয়ে। আমাৰ কাৰ্বি মানুহবোৰ একেবাৰে সহজ সৰল আৰু মানে যেনেকেই বুজাও তেনেকেই বুজে। আৰু আচলতে কাৰ্বি বুলিয়ে নহয়, আমি সকলোকে যদি আমি মৰম দিওঁ তেতিয়াহে আমি মৰম পাম। মৰম নিদিলেতো মৰম নেপাম ন। হয়। ঘৰতো তেনেকুৱা, আমাৰ নিজৰ পৰিয়ালৰ ক্ষেত্ৰতো তেনেকুৱা হয় চাবাচোন। গতিকে কিছু কিছু ক্ষেত্ৰত চাগে যদি যোনবিলাক মানুহে কৈছে, যিয়ে ক'লে যে এনেকুৱা, তেওঁলোকৰ ক্ষেত্ৰতো কিছুমান ভুল থাকিব চাগে, মই তেনেকেই ভাবিম। আমি নিজে ভাল হলেতো চব ভাল ন। গতিকে মই ইমান বছৰ কাৰ্বি আংলঙত থাকি পেলাই তেনেকুৱাতো কোনো অসুবিধা পোৱাই নাই। তাৰপিছত তেওঁলোকে মোক ইমান মৰম দিছিলে, সেইখিনি মই কেতিয়াও চাগে মোৰ লাইফ টাইমত মই পাহৰিবই নোৱাৰিম। আৰু গতিকে মই সেইটো কথা কেতিয়াও সমৰ্থন নকৰো। মইতো কম যে কাৰ্বি আংলঙৰ নিচিনা ধুনীয়া জেগাই নাই, ডিফুৰ নিচিনা ধুনীয়া জেগাই নাই। আৰু ইয়াৰ আমাৰ কাৰ্বিসকলৰ নিচিনা মৰমীয়াল আৰু ইমান সহজ সৰল মানুহ মই পোৱাই নাই কেতিয়াও লাইফত। গতিকে মোৰ ফালৰ পৰা তুমি সেইটো কথা চাপৰ্ট নকৰো। কোনোবাই যদি কয় যে ইয়াত ভাল নালাগে বা ইয়াৰ মানুহ ইমান হেৰি মৰমীয়াল নহয় বা ডমিনেট কৰে, সেইটো কথা মই কেতিয়াও চাপৰ্ট নকৰো। মই মোৰ ফালৰ পৰাতো কাৰ্বি আংলং ইজ দ্য বেষ্ট প্লেচ ফৰ মি। ধন্যবাদ জনাইছো। আৰু মই সকলোকে কম যে আপোনালোকে আহক কাৰ্বি আংলঙলৈ, আহি পেলাই নিজে এক্সপ্ল'ৰ কৰক আমাৰ কাৰ্বি আংলংখন কিমান ধুনীয়া, ইয়াৰ মানুহবোৰ কিমান মৰমীয়াল। হয়, ধন্যবাদ জনাইছো আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰাৰ বাবে। আৰু এইখিনিতে ক'ব লাগিব, আপোনাৰ গীতলৈ আহোঁ আকৌ। আপোনাৰ গীতটো এতিয়া সমগ্ৰ অসমতে জনপ্ৰিয়তা লাভ কৰিছে, নহয় জানো? এতিয়া ক'ব লাগিব সামাজিক মাধ্যমত ভাবিছো আৰু হৈছে বুলি। হয় হয়, এতিয়া যদি আমি ফেচবুক যদি আমি চাওঁ বা সামাজিক মাধ্যমত আচলতে ক'ব লাগিব অসমৰ আগশাৰীৰ যিমান নিউজ চেনেল আছে বা পৰ্টেল নিউজ চেনেল হওক বা কাৰ্বি আংলঙৰ যিমান পৰ্টেল নিউজ চেনেল আছে বা ছেটেলাইট নিউজ চেনেলেই হওক, সকলো চেনেলতে আচলতে আপোনাৰ এই গীতটো মানে তেওঁলোকে প্ৰচাৰ কৰিছে, নহয় জানো? আপোনাক কোনোবাই কল কৰিছে নেকি বা ঘৰ মানুহে, আপোনাৰ লগৰ বন্ধু বিলাকে আপোনাক কি বুলি কৈছে? কলটো বহুত আহিছে মোৰ ৰাতিপুৱাৰ পৰা, মেছেজ কল ক'বলৈ বাকী নাই। মই আজি দুপৰীয়া ভাত খাওঁতে মোৰ 4টা বাজিলে, গোটেই দিন মই ফোনে এটেণ্ড কৰি আছো। মানে চবেই বহুত এপ্ৰিচিয়েট কৰিছে। আৰু কোনোবাই যদি মানে গানটো ক'ৰবাত দূৰদৰ্শনত যোৱাকালি কোনোবাই দেখিলে, দেখি লগে লগে টিভি ফটো তুলি পেলাই স্ক্ৰীনশ্বট লৈ পেলাই আকৌ আমালৈ পঠাইছে। তাৰপিছতে তেনেকে যোনে যোনে দেখিছে আমালৈ লগে লগে মানে স্ক্ৰীনশ্বট পঠাইছে আৰু হোৱাটছএপত যে এনেকে দিছে নহয়। সেইটো ভাল লাগিছে যে মানে মানে তেওঁলোকেতো চাইছেই, আকৌ মোকো মানে সেইটো প্ৰুফ পঠাইছে মানে। ফিডবেক দিছে। ফিডবেক দিছে মানে। আৰু গানটো শুনাৰ পিছতো চবেই বহুত এপ্ৰিচিয়েট কৰিছে। আৰু পাৰ্চনেলিও বহুতে মোক কল কৰিছে, মেছেজো কৰিছে। ত' খুবেই ভাল লাগিছে। মই ইমানখিনি হ'ব বুলি মই এক্সপেক্ট কৰা নাছিলো, ইমান মানে কম সময়ৰ ভিতৰত। আৰু গানটো কৰোতেও যে ইমান কিবা এটা হৈ যাব ভবা নাছিলো। ত' বহুত বেছি মোৰ ভাল লাগিছে। অনাগত দিনত আকৌ আপুনি এনেকৈ অসমীয়া গীত হওক বা কাৰ্বি গীত হওক গোৱাৰ কাৰণে আকৌ নতুনকে কিবা হাতত লৈছে নেকি প্ৰজেক্ট? হয়, আৰু আমাৰ আপকামিং প্ৰজেক্ট আছে। আমাৰ বেণ্ডৰ ছিংগলছো আছে, সেইখিনিও কাম আমি কৰি আছো। আৰু নিশ্চয় চাগে কাৰ্বি গীতটো, মইতো কাৰ্বি গীতেই বিশেষকৈ কাৰ্বি গীতেই গাওঁ। হয়। ত' গতিকে আৰুতো কাৰ্বি গীত মোৰ পৰা নিশ্চয় শুনিবলৈ পাব ৰাইজে। আৰু তাৰ উপৰিও বেলেগ ভাষাৰো গীত আমি কৰি আছো, অসমীয়াও কৰা হৈছে।
আমি সোনকালে ৰিলিজ কৰিম চাগে আমাৰ বেণ্ডৰ কেইবাটাও গীত আমি ৰেডি কৰি আছো আৰু ভূপেন হাজৰিকাদেৱৰো গীত চাগে যদি আকৌ সুবিধা পাওঁ গাবলৈ তেতিয়া ডেফিনেটলি আমি কৰিম আকৌ হয় হয় আপোনাৰ জনপ্ৰিয়তাৰ মূল আঁৰত আপোনাৰ ছাপৰ্টিভ হাজবেণ্ড বুলি ক'ব লাগিব শেষত কি ক'ব আপোনাৰ হাজবেণ্ডক ক'ব তেখেতকতো মই সদায় থেংক ইউ দিওঁ আৰু বিহাইণ্ড মাই এভৰি স্মল চাকচেছ বুলিয়ে ক'ব লাগিব দেৰ ইজ এ পাৰ্চন মাই হাজবেণ্ড তেখেতে মোক সদায় ছাপৰ্ট কৰি আহিছে আৰু তেওঁক মই সদায় মোৰ ফালৰ পৰা মই সদায় থেংক ইউ ক'ম মোৰ এভৰি স্মল চাকচেছৰ বিহাইণ্ডত তেখেত আছে সদায় হয় শেষত আপুনি কাৰ্বি গীত গাই আচলতে সমগ্ৰ অসমতে কাৰ্বি জনগোষ্ঠীক আপুনি ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আকৌ আগুৱাই যাওক তাৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰিছো আৰু আগুৱাই যাওক কাৰ্বি আংলং সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষক সুনাম কঢ়িয়াই আনিব বুলি আশা ৰাখিছো আৰু আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক নৰ্থ ইষ্ট কাৰ্বি লাইফৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছো বাইদেউ থেংক ইউ ছ' মাছ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো মোক এইকণ অপৰচুনিটি দিয়াৰ বাবে থেংক ইউ ছ' মাছ